बाक्सानि सालबारि बरथारि राखलगसाइ दन सत्रआव मोनायाव सिखाव खावनाय जाथाय। बाक्सा जिल्लानि सालबारि बरथारि राखलगसाइ दन सत्रआव मैया मोनायाव सिखाव खावनाय जाथाय सोमजियो। मिथिनो मोननाय बायदिब्ला मोनायाव सिखावा सत्रनि दान बाक्सु गिदिर खावां गंसे, थोरसि जरासे, घन्टा गंनै, सलारनि बेटारि थरसे आरो नोगोद 25,000 रांखौ खावना लाङो सिखावफोरा। दिनै फुंबिलिनि नाम आरज गाबनो नाम न'आव फैनाय समावसो बे जाथाया सोराङाव फैयो। बे जाथायनि हेंथायै राखलगसाइ दन सत्र सामलाय आफादनिफ्राय आनन्द बाजार आउटपस्टआव इजाहार थिसननायनि उनाव जाथायथिलियाव पुलिसा नुजाथि फैनानै संदाननायखौ जागायजेनो। सत्र सामलाय आफादनि आफादगिरि आरो रायजो राजाफोरा बे जाथायनि दायनिगिरिखौ थाबैनो हमनानै गोख्रों साजा होनांगौजों लोगोसे सिखावफोरा खावनानै लांनाय मुवा बेसादफोरखौ लाबोफिननो थाखाय खावलायहरो। নমস্কাৰ, মই ৰজনীকান্ত কলিতা এই সত্ৰৰ মই সভাপতি হিচাপে কাম কৰি আছোঁ। যোৱাকালি ৰাতি আমাৰ এই সত্ৰৰ কেইবাটামান বস্তু চুৰি হৈছে। আমাৰ পালাধৰি আহি গম পালাক যে ইয়াৰ তলাবিলাক ভাঙিছে আৰু তেওঁ পৰীক্ষা কৰি গম পোৱা গ'ল যে আমাৰ তাল এযোৰ নিছে, এখন বৰকাহা নিছে, দুটা ঘাটা নিছে আৰু আটাইতকৈ আমাৰ এটা দান পাত্ৰ আছিল, যি দান পাত্ৰত গোটেই বছৰটোৰ আমাৰ প্ৰণামীৰ পইচা মাহ জমা হৈ আছিল। মোটামুটি তাত আনুমানিক 22-25,000 টকা আছিল আৰু সেই গোটেই পইচাখিনি চুৰি লৈ গৈছে। এই বস্তুখিনি উদ্ধাৰ কৰাৰ কাৰণে আমি আনন্দ বজাৰ আৰক্ষী চকীত অৱগত কৰিছোঁ। তেওঁলোকে আহিছে, এতিয়ালৈকে ইনকুৱাৰী কৰিছে। লগতে ইয়াতে বেটাৰীও চুৰি হৈছে আৰু চলাৰৰ বেটাৰী চুৰি হৈছে, গতিকে তেওঁলোকে আহি ইনকুৱাৰী কৰিছে। আমি আশা কৰিম তাল এযোৰ নিছে, গতিকে বস্তুখিনি আমাক তেওঁলোকে যাতে ইনকুৱাৰী কৰি উলিয়াই দিব পাৰে তাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত আবেদন জনাইছোঁ। তেওঁলোকে অনুসন্ধান কৰিছে, গতিকে এইখিনি আমি আমাৰ সত্ৰৰ বস্তুখিনি ঘূৰাই পালে ভাল হয়। বস্তু আছিল আমাৰ অতি পুৰণি বস্তু আছিল, তালযোৰা পুৰণি, দানপাত্ৰটো 1 বছৰ। আমি দানপাত্ৰবিলাক প্ৰতি বছৰে খোলো। এইবছৰ আমাৰ পুহৰ 7 তাৰিখে খোলা হয় নেকি, গতিকে মাঘৰ 7 তাৰিখে খোলা হয়, খোলা হোৱা নাছিল। কিন্তু মই জনাত এইবাৰ বহুত পইচা আমাৰ কালেকশ্যন হৈছিল, দানপাত্ৰটোত বহুত টকা আছিল, গতিকে আটাইবিলাক পইচা লৈ গৈছে। সন্দেহ এতিয়া আমি কি ক'ম, এতিয়া সন্দেহ তেনেকৈ ক'ব পৰা নাযায়, কিন্তু তথাপিতো আমাৰ যিটো নামঘৰীয়াৰ কিছু কথা আমি লতবত আমি পাইছোঁ। তাৰমানে তেওঁ কৈছে যে মই তেওঁৰ যি কৰ্তব্য ইয়াতে সেই কৰ্তব্যটো তেওঁ নকৰা বুলি কৈছে, কিন্তু আমাৰ ওচৰৰ মহিলাবিলাক কৈছে যে তেওঁ কৰিছে, দামাও কোবাইছে, ছাতি লগাইছে। তাৰ পাছতহে তেওঁ কথাটো অৱগত কৰিছে যে আমাৰ এতিয়া চুৰি হয় বুলি আমাৰ সত্ৰাধিকাৰক কৈছে। ইয়াৰ আগতে কিন্তু কোৱা নাছিল। সেই কথা এইখিনিয়ে। সত্ৰখন আমাৰ নতুন মানে এইখন আখৰতে হেৰি আছিল, এখন থান আছিল, আৰু আমি অসম সত্ৰ মহাসভাৰ লগত যোগাযোগ কৰি আজি 4 বছৰ হ'ল আমাৰ সত্ৰ হিচাপে স্বীকৃতি দিছে। আমি স্বীকৃতি পালোঁ, তেতিয়াৰ পৰা আমি সত্ৰৰ যি নিয়ম সেই নিয়ম মতে এইখন আমি সুন্দৰভাৱে পৰিচালনা কৰি আছোঁ। আমাৰ সত্ৰাধিকাৰ এজন আছে, তেওঁ 2খন সত্ৰৰ সত্ৰাধিকাৰ টিকান্ন অধিকাৰী, তেখেতে সুন্দৰভাৱে মানে ধৰ্মীয় কাম কাজখিনি পৰিচালনা কৰি আছে। কি হৈছে এই বিষয়ে আৰু আহিছে, আপোনালোকে দেখিবই, তেওঁলোকে তদন্ত কৰিছে, তদন্ত ৰিপৰ্ট তেওঁলোকে কৈছে আমি চাওঁ। আপোনালোকে ভাবক, যদি তেনেকুৱা সন্দেহযুক্ত মানুহ আছে আঙুলিয়াই দিব, কিন্তু আমিতো তেনেকৈ ক'ব নোৱাৰিম এইবিলাক কোন সূত্ৰে হবে। তেওঁলোকে তদন্ত কৰি কি পায় আমি চাওঁ, সেইটোৱে। মই দামা ক'ব শুনিছোঁ ৰাতিপুৱা আহিছে, আহি ঘৰ মুচিছে, মুচি মথন দামা কোব, ছাতি জ্বলাইছে, ছাতি জ্বলাই দামা কোবইছে। মই নিজ কাণে শুনা পাইছোঁ দামা কোব। ঠিক 8টা বাজিছে, 8টা বাজিছে তেতিয়ানে কোবইছে বুলি আমি পাছতহে গম পালোঁ, আগতেতো গম পোৱা নাই। যেতিয়া মানুহবিলাক আহিছে তেতিয়া গম পাইছোঁ, আমি প্ৰথম গম পোৱা নাই।